Pekap ho কেনেকা লাগিছে Maka. আন্দা হৈ গ'ল Let's go. yes sir এ লাষ্ট Oi, nada. Namaskar. Pick up. Pekap break up হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি মোৰ প্ৰথম ইউটিউব ভিডিঅ' হয় গতিকে আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে মই এটি ইউটিউব চেনেল খুলিম কিন্তু মই বহুত কাৰণত খুলিব পৰা নাছিলোঁ কিন্তু এতিয়া মই মানে গুৱাহাটীলৈ গৈ আছোঁ মোৰ এটি বিশেষ কাম আহি আছে গতিকে সেইটো আপোনালোকে ব্লগত আগত গম পাব হয়তো থাম্বনেল চাইও গম পাব পাৰে গতিকে আপোনালোকক ভাবিলোঁ যে দেখুৱাওঁ কি কৰোঁ তাত গৈ পেলাই বা কিহৰ কামনো আহি আছে গতিকে আৰু দ্বিতীয়তে মই একদম মানে বিগিনাৰ হয় মোৰ একো অভিজ্ঞতা নাই কেনেকৈ বনাবলৈ কি কৰিব লাগে যদি কিবা ভুল ত্ৰুটি হৈ যায় আপোনালোকে নিজৰ ছোৱালী বুলি সেইখিনি মোক শুধৰাই দিব আশা থাকিল তাৰে আৰু এতিয়া বলক আপোনালোকক মই লৈ যাওঁ আমাৰ শ্বুট লোকেশ্যন ঠাকুৰ গৈছিলে আৰু এইখিনি কথা মই ভইচ অভাৰ দিছোঁ কাৰণ এইখিনি কথা মোৰ ক'বলৈ থাকি গৈছিল সেইখিনি আপোনালোকে অলপমান এডজাষ্ট কৰি ল'ব গতিকে বলক আৰু একো পলম নকৰি ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া আমি গৈ আছোঁ ঠাকুৰ গৈছিলে তাত আমাৰ শ্বুট কৰিছে আজি শ্বুট লোকেশ্যন তাত হয় মোৰ লগত মোৰ মা আৰু ভণ্টি আহিছে বাকীখিনি আপোনালোকক তাত পাই দেখুৱাম তেতিয়ালৈকে চাই থাকক কি কৰোঁ কি নকৰোঁ আগলৈ গম পাব ভিডিঅ'টো তিনি শুই থাকিলে আমাৰ ভণ্টি অলপ দূৰ আহিয়ে এতিয়া গৈ আছোঁ মেকআপ কৰিবলৈ মেকআপ আছে তাৰপিছত লগ পাম আপোনালোকক মেকআপ হৈ গ'ল এইফালে চুলি বান্ধি আছোঁ হাই নমস্কাৰ কি নাম তোমাৰ মোৰ নাম টিনামণি ৰাজবংশী চবে মোক টিনামণি ৰাজবংশী বুলি চিনি পায় আৰু আমাৰ এজনী ফল কালাৰিছে চাই দিয়া এফালে হাই হাই নামটো কৈ দিয়া দেৱিকা কৌতুক এটা কৈ দিয়া চবৰে চালা হাতৰ কৌতুক পিছত কৈ আছোঁ এতিয়া আমাৰ ৰেডি হৈ গ'লো শ্বুটিঙৰ কাৰণে আৰু আমি ভাত খাওঁগৈ ইমান ওখ তুমি চাপৰি দিয়া অলপ লম্বু অঁ লম্বু বাইদেউ ঠিক আছে চব এটুকুৰা বনাব লাগে বনাই থৈ দিলে অঁ আমি এতিয়া ক'লৈ গৈ আছোঁ ভাত খাবলৈ ঐ গাড়ীটো পৰা আহোঁগৈ বচোন মোৰ গগনাডাল পায় মই লগালোঁ টকা ক'ত আমি এতিয়া খাই আছোঁ খাইছোঁ কিহেৰে আলু পিটিকা দালি আন্দা আন্দা 1, 2. Vokal. একদম গাভৰু গাভৰু লৈছে ইনষ্টাগ্ৰামৰ পৰা পোৱা হায়াৰ কৰা হৈছে একদম গাভৰু ইনষ্টাগ্ৰামতে ওলাই সব ট্যালেন্টেড মানে যিমানখিনি আছে আমাৰ গোটেইখিনি
গোটেইখিনিকে লোৱা হৈছে গোটেইখিনি বৰ ধুনীয়া ধুনীয়া ছোৱালী আৰু ভাল পাব আপোনালোকে চাই গাভৰু বিহু গাভৰু বিহু মই এয়া আপোনালোকৰ শ্বুটিঙত গাভৰু চাব আহিছোঁ ভেৰি গুড ভেৰি গুড এজনী কোন বাৰু এজনী ৰ'জ এজনী অষ্ট্ৰিয়ানিয়া তোৰ মহাগুৰু হয় তাত শ্বুটিং কৰি আছে আমি নাচি আছোঁ ৰাতিপুৱাৰ পৰা এফালে কেনেকুৱা লাগিছে অনেষ্টলি কি ক'ম আৰু লাগিছে আৰু ঠিক ঠাক ভালেই ৰাতিপুৱাৰ পৰা নাচি আছোঁ এজনী আমাৰ পূজা বা কি কৰিছা হাই কি কৰিছা হাতখন ধুই লৈছোঁ এবাৰ কেনেকুৱা লাগিছে ৰাতিপুৱাৰ পৰা নাচি নাচি মানে ভালেই লাগিছে কিন্তু বহুত ভাল লাগি আছে দেই আজি মোৰ ভাত তাত খোৱা নাই ইয়াত খুৱাইছিলে নহয় খালা মই খোৱাই নাই আয়ো তোমাক ডাবুল ড'জ দিয়া হ'ব এতিয়া হয় ডাবুলকৈ খাব দিলে নাচি 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 ভাগৰ লাগিছে আৰু নচুৱাই আছে ৰাতিপুৱাৰ পৰা মা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে ঐ কি কৰিছ এই আমাৰ নাচনীকেইজনী গ্ৰুপত কথা পাতি আছে চবেই আৰু আমাৰ ৰ'জ ক'লে গ'ল অ' ৰ'জ বা ৰ'জ কেনেকুৱা পাইছা ৰাতিপুৱাৰ পৰা নাচি আছে ৰাতিপুৱাৰ পৰা নাচি আছোঁ ভাগৰ লাগিছে আৰু বহুত ভালো লাগিছে আৰু বহুত এক্সাইটেডো তুমি মোৰ এডাল অ' চৰি মোৰ শ্বট দিলোঁ আৰু আছে বহুত ৰাতিলৈকে হ'ব বাকী চলি আছে ইয়াত চব ৰখি আছে এইফালে ৰেল গাড়ী গৈ আছে দেখাটো নাপায় আমাৰ ৰকিদা ৰকিদা নহয়তো কি হয় কি বুলি জানা ৰকি কল্পজ্যোতি নাই গৰুচুৰ সেইবুলি জানা আমাৰ সৌভিক দাদা আহিছে অলপমান সৌভিক দাদাক লগ যোৱা ছবিত এটা কিবা এটা সোধাকে যোৱা কিবা এটা সোধাকে যোৱা লাগিছে মাইনা তেতে মোক সোধা নাই কেনেকুৱা লাগিছে নাচি নাচি কেনেকুৱা লাগিছে ঠিক ঠাক ভোক লাগিছে কেনেকুৱা ঠিক ঠাক খালোঁ আৰু ভোক লাগিছে খাবলৈ মন গৈছে লাগিছে গাইছিবা একদম ভাল লাগিছে আজি ইমান কেইজনী ধুনীয়া ধুনীয়া নাচনী আহিছে ইয়াত ধুনীয়া ধুনীয়া নাচে মোক কেনেকুৱা লাগিছে তোমাকো ভাল লাগিছে ধুনীয়া ডান্স কৰা ঘূৰি যাব আউট হৈ যাব এইজনী আমাৰ ছায়া বা কেনেকুৱা লাগিছে ভাগৰ বহুত ভাগৰ ভোক লাগিছে নে বহুত ভোক লাগিছে মইতো ভাতেই খোৱা নাই ৰাতিপুৱাৰ পৰা আয়ো বেছিজন কিয় নাখালে দিছে নাই মানে ডিম দালি খাম এতিয়া খাম পেট ভৰা মাংস বনাইছে হয় নাই বৰ্ণালী বা ভিডিঅ' কেনেকুৱা লাগিছে আজি ইমান ভাল লাগিছে তোমালোকে ইমান ধুনীয়া কৰিছা এতিয়া আমাৰ গাভৰু বিহু গোটেই গাভৰুবিলাক ওলাইছে ধুনীয়া ধুনীয়া গাভৰু গতিকে চাবলৈ নাপাহৰিব আমাৰ নতুন বিহু গীত গাভৰু বিহু ৰণীদা এইফালে চাই দিয়ক মোৰ ভিডিঅ' কেনেকুৱা লাগিছে আজি মোৰতো ভাল লাগিছে তোৰ ক ভাল লাগিছে ভাল লাগিছে অঁ আকৌ কাম পাম বুলি আশা থাকিল নেক্সট কৰিম ভাল লাগিল সঁচাকৈ আপোনাক লগ পাই দিয়া তোমাৰ নামটো কৈ দিয়া আজি মোৰ ফাৰ্ষ্ট শ্বুটিং আছিল টু বি অনেষ্ট মোৰ লগত ৰ'বা মোৰ প্ৰমোশ্যন জলদি মাতি আছে তোমাৰ লগত কৰি ঠিকে লাগিছে কৰাই নাই ফটো লগ মানে দিয়া মাইনা কেনেকুৱা লাগিল মোক লগ পাই মোক লগ পাই কেনেকুৱা কৈ দিয়া বহুত ভাল লাগিল
আমাৰ লগত কোন আছে বাৰু? নমস্কাৰ অসমবাসী ৰাইজ পুৰা ভণ্টিয়ে পুৰা শ্বুটিং কৰি আছে দেখাইছে নাই শ্বুটিঙৰ শ্বৰ্ট পুৰা শ্বৰ্টবোৰ চাই কেনেকুৱা পাইছে ক'ব এইটো নতুনকৈ খুলিছে ব্লগ চেনেল আজি পুৰা চবেই নতুনকৈ খুলিছে চাই পুৰা ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ পুৰা কৰি দিব আজিৰ পৰা সদায় বনাবা আৰু ব্লগ বনাব ব্লগবোৰ সদায় চাব এইজনী ৰ'জ বাও আহি গৈছে আমাৰ কৈ দিয়া কিবা এটা অৱস্থা বেয়া হৈ গৈছে বিহু নাচি নাচি হয়নে আজিলৈকে লাইফত মই ইমান বিহু নাচি পোৱা নাই আৰু ইমান পাৰফেক্ট বিহু ডান্স খতম কৰিলে নি সৌভিক দাই চিপছটো খতম অকলে কৰি খালে দিলো। তোমাক নিদিলে পেকআপ হ'ল কেনেকুৱা লাগিছে পেকআপ হ'ল মানে এনেকুৱা লাগিল একদম বেয়া অৱস্থা আজিৰ পৰা লগ নাপাওঁ ৰকিদাক এই পাম লগ কিয় নাপাম চিয়ৰ পাম হয় নি আকৌ কামতে লগ পাম দিয়া পেকআপ কিবা এটা কৈ দিয়ক চৰি পেকআপ কৈ দিয়ক আপুনি কিবা এটা পেকআপ পেকআপ ব্ৰেকআপ ৰজবা কেনেকুৱা লাগে মোক লগ পাই আৰু এতিয়া পালোঁ যেতিয়া পায়ে থাকিম আৰু এই ইমান মৰম লগা ছোৱালীজনী ব্লগ বনোৱা নি আজি প্ৰথম বনাইছে তেতিয়াহ'লে চবেই মৰম দিব বহুত মৰম লগা আৰু ধুনীয়া ধুনীয়া মৰম লগা ব্লগ দি থাকিব দেই আমাৰ পেকআপ হ'ল এতিয়া আমি ঘৰ গৈ আছোঁ কেনেকুৱা লাগিল ভাল লাগে হানি শুই গ'ল গতিকে আজি ভিডিঅ'টো যদি ভাল পালে আপোনালোকে চাই পেলাই তেতিয়াহ'লে লাইক কৰিব আৰু যদি বেয়া পাইছে ডিছলাইক কৰিব মুঠতে লাইক আৰু ডিছলাইকৰ বটনটো নেৰিব আৰু যদি কিবা আপোনালোকে মোক পৰামৰ্শ দিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব আৰু যদি মোক অলপ ব্লগটো চাই বেছিকৈ ভাল পালে